বিতর্কিত নেতা অরূপ কুমার দে ডাঙরিয়াক আমাক নালাগে। অরূপ দে মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। অরূপ দে গো ব্যাক, অরূপ দে গো ব্যাক, অরূপ দে গো ব্যাক। যে আমার বিজেপি অঙ্গনক না মানে আমি তাক না মানো, যে আমার বিজেপি অঙ্গনক না মানে আমি তাক না মানো, যে আমার বিজেপি অঙ্গনক না মানে আমি তাক না মানো। অরূপ দে মুর্দাবাদ, অরূপ দে মুর্দাবাদ, অরূপ দে গো ব্যাক, অরূপ দে গো ব্যাক, অরূপ দে গো ব্যাক। অরূপ দে খালি প্রার্থিত্ব হিসাবে না মানু, কোন কার্যকর্তা অরূপ দে আন্দোলন কাম না করে, কোন অরূপ দে আন্দোলন কার্যকর্তায় কাম না করে। বিপিএফর দালালক আমি না মানো, বিপিএফর দালালক আমি না মানো। মধ্যে গম পাইছে আমি সকলে এইটোই বিচাৰো যে আমাৰ এই বিজনী সমষ্টিত আমি স্থানীয় প্ৰাৰ্থী বিচাৰো। আপোনালোকে কি কয়? আপোনালোকে স্থানীয় প্ৰাৰ্থী বিচাৰে নে নিবিচাৰে? আমাক স্থানীয় প্ৰাৰ্থী লাগিবই লাগিব। বাহিৰৰ প্ৰাৰ্থী দিব বুলি আমি এটা আনুমানিক খবৰ পাইছো বা কিছুমান পৰ্টেলত পাই আছো। তো সেই প্ৰাৰ্থীজনক যদি ইয়াতে প্ৰক্ষেপ কৰে হয়তো আমাৰ কাৰ্যকৰ্তাসকলে মানি নলয় বা আমিও মানি নলওঁ। তো গতিকে আমাৰ পৰ্যায়ক্ৰমে আলোচনা হ'ব বক্তব্যৰ মাধ্যমেৰে। এতিয়া সকলোৱে কওক, দুই হাত মুঠি কৰি একেবাৰে জোৰ কণ্ঠেৰে ক'ব যাতে হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া, নৰেন্দ্ৰ মোদী, নীতিন নবীনজিয়ে শুনিবলৈ পায়। আমাৰ এই চুবাইজাৰ সমষ্টিৰ পৰাই আমি তেওঁলোকক প্ৰতিবাদ জনাই আছো যাতে ইয়াতে আমাৰ লোকেল পাৰ্টি দিয়ে সকলোৱে মনত ভাৰত সম্পৰ্ক নাই, কোনো আমাৰ কাৰ্যকৰ্তাৰ লগত সুসম্পৰ্ক নাই। ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নীতিন নবীন দিলীপ শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, বিজেপি কাৰ্যকৰ্তা। বৰষুণ ৰ'দ, বৰষুণ ঝড়, বৃষ্টি যি আহে সেই আমাৰ এই স্থানীয় এই তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাখিনিয়ে এই আমাৰ সংগঠনটো ধৰি ৰাখিছে। কোনো বেলেগৰ পৰা আহি ডাঙৰ লিডাৰে আমাৰ সংগঠন ধৰি ৰাখিব পৰা নাই, আপোনালোকে ধৰি ৰাখিছে। ইয়াত উপস্থিত হোৱা প্ৰত্যেকজন কাৰ্যকৰ্তাই আজি আমাৰ এই সংগঠনটোক এই পৰ্যায়ত আনি উপস্থিত কৰিছে। আজি যে আমি অসমত যে আমি চৰকাৰ বনাই আছো, আমি যে আজি কেন্দ্ৰীয় চৰকাৰটো যিমান আমাৰ ৰাজ্যিক নেতৃত্ব বা আমাৰ কেন্দ্ৰীয় নেতৃত্বত তাৰে লগতে একেভাবে যি আমাৰ ওচৰ দানৱ আমাৰ বিজনেছ উৎপাত চলাই আছে, ইয়াৰ ভয়ে ভয়ে থকা মানুহ আপোনালোকে ইয়াতৰ প্ৰফাইল চেক কৰিব। যিসকলে ফেচবুকত আমাৰ মণ্ডল সভাপতিসকলক লাকমণ্ডল বুলি কৈছে, আমাৰ সংগঠনক তুচ্ছ-তাচ্ছিল্য কৰিছে, এওঁলোকৰ কথাত আমি ভোট নিদিওঁ, এওঁলোকৰ কথাত আমি নচলো। আমি ৰাজ্যিক নেতৃত্বক বাৰ বাৰ অনুৰোধ জনাই আছো যে আমাৰ ইয়াতে স্থানীয় নেতৃত্বক টিকট প্ৰদান কৰক। আমাৰ ইয়াতে 7-8জন স্থানীয় নেতৃত্ব আছে, ইয়াৰ মাজত যিকোনো এজনক দিয়ক আৰু টিকট দিয়ক, আমি তেওঁক বিপুল ভোটেৰে জয়যুক্ত কৰিম, আমি দেহেকে খাটিম। কিন্তু কোনো নাৰী নিৰ্যাতনকাৰীক আমি বিজেপি জিকিবলৈ নিদিওঁ। বলো বলো ভাৰত মাতা কি, বলো ভাৰত মাতা কি। অৰূপ দে, অৰূপ দে গো ব্যাক। কাৰ্যালয়ত যি এটা প্ৰতিবাদ মানে কাৰ্যসূচী চলিছে, আমি ইয়াতে সকলোৱে একেলগ হৈছো। কাৰণ এইটোৱে যে আমাৰ যে আগন্তুক দিনৰ বিধানসভাৰ নিৰ্বাচনৰ কাৰণে যি কেণ্ডিডেট বৰ্তমান আমি শুনি আছো যে অৰূপ দেক দিব বুলি, সেইকাৰণে আমি এই প্ৰতিবাদ কাৰ্যসূচীটো ৰাখিছো যে আমাক বিজনীবাসী ৰাইজক আমাৰ ইয়াতে যিমান কেণ্ডিডেট দাবীদাৰ কৰিছে সেই কেইজনৰ মাজতে আমাক প্ৰাৰ্থী লাগে। আমাক যদি বাহিৰা প্ৰাৰ্থী দিয়ে আমাৰ কাৰ্যকৰ্তাই কোনোৱে কাম নকৰে, এইটো খাটাং কথা হল। আৰু আমি বিচাৰো আমাৰ মন্ত্ৰী ডাঙৰীয়াক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়াক আমি আমাৰ এই মিডিয়াৰ যোগেদি অনুৰোধ কৰিব বিচাৰিছো, আমাৰ যিমান নাৰী আছে ইয়াতে সেইবিলাকো অনুৰোধ কৰিব বিচাৰিছো যে আমাৰ বিজনীবাসীক যাতে বিজনী কেণ্ডিডেট দিয়ে, সেইটো আমি বিনম্ৰভাৱে অনুৰোধ কৰিছো। কাৰণ আমাৰ ঘৰৰ মুৰব্বী আমি বেলেগক মানি নলওঁ, আমাৰ ঘৰৰ মুৰব্বী আমাৰ ঘৰৰ মানুহজনে লাগিব, যিহেতু আমাৰ বিজনী এটা ঘৰৰ নিচিনাই হয়। সেইকাৰণে আমি ইয়াতে আমাৰ ঘৰৰ মুৰব্বী গৰাকীয়ে কেণ্ডিডেট বহুতো মানি লৈছে, মানে আমাৰ প্ৰাৰ্থী যিটো 9টা না 8টা আছে জানামতে, সেই প্ৰাৰ্থীৰ মাজতে যিকোনো একজনক দিয়ক, আমি দিনে নিশাই কাম কৰি যাম। কিন্তু বেলেগ মানুহ, যি মানুহ আমাৰ জিলা কাৰ্যালয়ত কোনোদিনো অহা নাই, আমাৰ লগত লগ ধৰা নাই, আমি বিজেপি কাৰ্যকৰ্তা হয় আমাৰ লগত কোনোদিন মত বিনিময় কৰা নাই, সেই মানুহক আমি মানি নলওঁ।
ইয়াতে ই যদি আমাৰ টিকিট দিয়ে তেনেহলে আমি আমাৰ কাৰ্যকৰ্তা কোনোৱে কাম নকৰো, এই বস্তুটো খাটাম। সেইখিনিয়ে অনুৰোধ কৰিছো। ইয়াতে খেলিব পৰা যোগ্য ব্যক্তি আছে, যোগ্য প্ৰাৰ্থী আছে যথেষ্টখিনি। আমাৰ ৰাজ্যিক নেতৃত্বলৈ আমি বিনম্ৰভাৱে আমি অনুৰোধ জনাইছো, আমাৰ ইয়াতে যি 7-8জন কেণ্ডিডেট আছে তাৰে পৰা তেখেতসকলে আমাক বাছনি কৰি দিয়ক। আমি কোনো আপত্তি নাই, আমি তেখেতৰ হৈ ধুনীয়াকে কাম কৰিম। কিন্তু আমাক এই বিতৰ্কিত নেতা অৰূপ কুমাৰ দে ডাঙৰীয়াক আমাক নালাগে। আমাৰ আমি মানি নলওঁ।